সকলো বিটিআৰবাসী ৰাইজক আমাৰ বিটিআৰ চৰকাৰৰ যিটো 2 বছৰ বৰ্ষপূৰ্তি আমাৰ 2 বছৰ সম্পূৰ্ণ হ'ল আমি সকলোকে শুভেচ্ছা আৰু অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বিশেষকৈ মোৰ ডিপাৰ্টমেণ্টৰ কথা যদি কওঁ, মোৰ লগত স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট আছে আৰু আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে। আমাৰ চিট ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ তাত ITIs কেইটা আছিলে, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট কেইটা। আমি যেতিয়া চৰকাৰত আহিলোঁ বহুতখিনি ITIs বহুত জৰ্জীৰ্ণ অৱস্থাত আছিলে আৰু বিশেষকৈ আমাৰ কোকৰাঝাৰটো কেইটামান ঘৰ ৱৰ্কশ্বপ কেইটা আবেণ্ডন অৱস্থাত আছিলে। তো আমি আৰম্ভ কৰিলোঁ যে গোটেইকেইটা ITIsক আমি ৰিন'ভেট কৰিব লাগিব আৰু ফাংচনেল বনাব লাগিব, যাতে তাতে অকল বৰ্তমান যিটো ইনটেক কেপাচিটি সেইটো যাতে আমি বঢ়াব পাৰোঁ, ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে প্ৰভাইড কৰিব পাৰোঁ আৰু আমি NCVT নৰ্মছ মতে যাতে সেইটো ষ্টেণ্ডাৰ্ডত সেইটো লেভেলত যাতে আনিব পাৰোঁ। তো সেইকাৰণে আমি কি কৰিলোঁ যে আমাৰ সকলো ITIsত আমি যিমানখিনি টুলছ এণ্ড ইকুইপমেণ্টছবিলাক দিব লাগে, যিটো আপগ্ৰেডেড, যাতে আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাকে ট্ৰেইনিং পাই আছে তেখেতসকলে যাতে য'তেই ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত য'তেই যাওক যাতে আউটডেটেড হৈ নাথাকে। আৰু সেইকাৰণে টুলছ এণ্ড ইকুইপমেণ্টছ যিমান মডাৰ্ণ মেচিনাৰিজৰ কাৰণে দৰকাৰ আছিলে বিভিন্ন ট্ৰেডছৰ কাৰণে সেইটো আমি আনিলোঁ আৰু লগতে যিবিলাক এবেণ্ডন ষ্টেটত যিবিলাক ৱৰ্কশ্বপ আছিলে সেইবিলাক আমি ৰিভেম্প কৰিলোঁ বা ৰিন'ভেট কৰিলোঁ। এতিয়া আপোনালোকে নিজেও গৈ চাই আহিব পাৰিব। আমাৰ অসমৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতে নিজেও আহিছিলে আৰু বহুত এপ্ৰিচিয়েট কৰিছে যে বহুত ভাল হৈছে বুলি। আৰু তেখেতে যেতিয়া ধুবুৰীত গৈছিলে তাতে ধুবুৰীৰ যিবিলাক ITIৰ মানুহ তেখেতসকলক কৈছিলে যে আপোনালোকে অকণমান চাই আহিব পাৰে, অলপ শিকি আহক, হয় গুৱাহাটী যাওক নহ'লে ওচৰত হ'লে কোকৰাঝাৰ যাওক। তো এটা টীমো আহিছিল কোকৰাঝাৰত চাবলৈ। তো ইমানখিনি আমাৰ এটা আগবাঢ়িছোঁ, এইটো ভাল লাগিছে। আৰু আমি গোটেই অসমত এটা ITI সকলৰ এটা গেট টুগেডাৰ আছিলে গুৱাহাটীত, তাতে আমি 2nd পজিশ্যন পাবলৈ সক্ষম হ'লোঁ। সেইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট এইখন চৰকাৰ অহাৰ লগে লগে। লগতে আমাৰ যিটো ITI চালাকাটি PPP মডত চলি আছে, কিন্তু এগ্ৰিমেণ্টটো ৰিনিউ হোৱা নাছিলে। এই এগ্ৰিমেণ্টটো আমি ৰিনিউ কৰি এতিয়া তাতে যিখিনি কাম কাজ আগবঢ়াব লাগে এতিয়া আগবঢ়াই আছোঁ। আৰু লগতে আমাৰ যিটো ভেৰগাঁও আছিলে আৰু লগতে আমাৰ যিটো মাজবাট উইমেন ITI আছিলে, গোটেইখিনি আমি আপগ্ৰেড কৰি আছোঁ আৰু লগতে ট্ৰেডছবিলাক বঢ়াই দিছোঁ। নতুন ট্ৰেডছ আমি ইণ্ট্ৰডিউচ কৰিছোঁ আৰু যি ট্ৰেডৰ ডিমাণ্ড আছে বেছি সেই ট্ৰেডছবিলাক আকৌ ডাবল কৰি দিছোঁ আমি। তো এতিয়া আমাৰ ইনটেক কেপাচিটিটো আগতকৈ এতিয়া ডাবল হৈ গ'ল। সেইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট ক'ব লাগিব। ফুল ফ্লেজেড এটা ভালকৈ ফাংচন কৰিবলৈ CHD অফিচ নাছিলে, আমাৰ এতিয়া ফুল ফ্লেজেড এটা লাষ্টত আমি ক'লোঁ যে আমাৰ অকল ITIত সীমিত হৈ থাকিলে নহ'ব, যিহেতু স্কিল ডেভেলপমেণ্টটো এতিয়া ভাৰত চৰকাৰে বা অসম চৰকাৰে গুৰুত্ব দি আছে। তো আমাৰ বড়োলেণ্ড হিচাপত আমাৰ ল'ৰা ছোৱালীবিলাকক বহুত আনএমপ্লয়ড ল'ৰা ছোৱালীবিলাক আছে, তেখেতসকলক ভাল প্লেটফৰ্ম দিবলৈ আমিও এটা মিছন মোডত কাম কৰিব লাগিব। আৰু সেইকাৰণে আমি বড়োলেণ্ড স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট মিছন আমি লঞ্চ কৰিলোঁ। আমাৰ অসমৰ মাননীয় মন্ত্ৰী আছিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেতিয়া মন্ত্ৰী আছিলে, তেখেত নিজে উপস্থিত হৈ এখন মিছন লঞ্চ কৰা হ'ল। আৰু এইটোৰ জৰিয়তে আমি এতিয়া একদম গ্ৰাছৰুটলৈকে যাব বিচাৰিছোঁ। এইবাৰ আমি ফাণ্ড ধৰিছোঁ, সেইটোৰ কাৰণে আমি টাৰ্গেট কৰি আছোঁ যে আমাৰ বিটিআৰত যিমান কলেজ আছে কলেজত এইখিনি যাতে আমি প্ৰগ্ৰাম কৰিব পাৰোঁ, যাতে ল'ৰা ছোৱালীবিলাকে জব ৰেডি হৈ যাব পাৰে। আৰু লগতে আমি SSC আৰু ৰেলৱে ৰিক্ৰুইটমেণ্টৰ কাৰণে ফ্ৰী কোচিঙৰ ব্যৱস্থা এইখন ছেশ্যনতে আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। প্ৰিপাৰেশ্যন অলৰেডি হৈ গ'ল। আৰু লগতে বিভিন্ন জেগাত আমি ৰেচিডেঞ্চিয়েল ট্ৰেইনিং প্ৰগ্ৰামৰ অলৰেডি এইবিলাক ওলাই আছে। এতিয়া ৱৰ্ক অৰ্ডাৰবিলাক ওলাব। অলমষ্ট আমি টাৰ্গেট কৰিছোঁ যে 1200 মান তেনেকুৱা ল'ৰা ছোৱালীবিলাকক এইবাৰ এই ছেশ্যনৰ ভিতৰতেই তেখেতসকলে ট্ৰেইন আপ হৈ যাব। আৰু লগতে আমাৰ NSDCৰ লগত আমি কথা পাতি এতিয়া কি ধৰণে আপগ্ৰেড কৰিব পাৰোঁ, ইয়াত প্ৰজেক্ট মেনেজমেণ্ট ইউনিট এটা বনাবলৈ আগবাঢ়ি আছোঁ। অলৰেডি AC মিটিঙত পাছ হৈ গ'ল। তো সেইটোৰ জৰিয়তে যাতে আমি কোনো ক্ষেত্ৰতেই যাতে পিছুৱাই নাথাকোঁ, সকলো শ্ৰেণীৰ মানুহক যাতে ৰিচ আউট কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত আমি আগবাঢ়িছোঁ, বহুতখিনি কাম ভাল হৈছে। এতিয়া আৰ্বান ডেভেলপমেণ্টৰ হিচাপত আমি আহি চালোঁ যে যিবিলাক ৰাস্তা ঘাট আৰু যিবিলাক ড্ৰেইন বিশেষকৈ সেইবিলাকত বহুত সমস্যা এতিয়াও আছে। আৰু এনেকুৱা অৱস্থাত আছে যে কেইটামান ড্ৰেইন আধা বনিছে, ইয়াত 100 মিটাৰ আকৌ গেপ, আকৌ সিফালে ড্ৰেইন বনিছে, কোনো ছিষ্টেমেটিক নাই, কোনো প্লানিং নাই, তেনেকুৱা ধৰণৰ অৱস্থা। পিছত আমি চালোঁ যে আচল কথাটো হ'ল সমস্যাটো হ'ল যে ইয়াত মাষ্টাৰ প্লানেই নাই।
তো সেইকাৰণে আমাৰ মেইন ফ'কাছটো হ'ল যে আমাৰ গোটেইখিনি যিমান ULBs আছে, মিউনিচিপেল বৰ্ড আছে, মাষ্টাৰ প্লানটো হ'ব লাগে, চিটিখনৰ মাষ্টাৰ প্লান হ'ব লাগে, টাউনখনৰ ড্ৰেইনেজৰ মাষ্টাৰ প্লান হ'ব লাগে, যাতে ষ্টেপ বাই ষ্টেপ আমি যাতে যিমান পইচা আহি থাকিব ফেজ মেনাৰত ফেজ ৱাইজত আমি সেইখন মানে আমাৰ ৱৰ্ক অৰ্ডাৰবিলাক দি থাকিম বা এপ্ৰুভেলবিলাক দি থাকিম, যাতে ছিষ্টেমেটিক 1 by 1 যাতে ড্ৰেইনিংবিলাক এটা কানেক্টিভিটি যাতে থাকে, আউটলেটটো যাতে একদম ভাল জেগাত গৈ পায়। তো এনেকুৱা ধৰণৰ এটা অলৰেডি প্লানিং আৰম্ভ কৰিছোঁ। আৰু লগতে যিখিনি আমাৰ তাত ফাণ্ড আহিছিলে, সেই ফাণ্ডৰ জৰিয়তে যিমানখিনি আমি পাৰিছোঁ ড্ৰেইনছ আৰু ৰোডছটো বনাইছোঁৱেই, কিন্তু তাৰ বাহিৰেও আমি এতিয়া মানে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকুৱাৰমেণ্ট আছিলে, এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকুৱাৰমেণ্টৰ ভিতৰত আমাৰ মানে বিশেষকৈ মানে টাউন হলছ কেইটা আছিলে আৰু বিভিন্ন ধৰণৰ এতিয়া ভৱনৰ দৰকাৰ হৈ আছে, মাৰ্কেট কমপ্লেক্সৰ দৰকাৰ হৈ আছে। তো বিভিন্ন আমাৰ মাৰ্কেট কমপ্লেক্স কেইটামান অপেণ্ডিড অৱস্থাত আছিলে, সেইটো কমপ্লিট কৰাৰ পথত আমি আগবঢ়াই লৈছোঁ। তো তেনেকুৱা ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড এটা মানে টাউনৰ যিখিনি ৰিকুৱাৰমেণ্টছ সেইখিনিত আমি আগবাঢ়ি আছোঁ। কিন্তু এতিয়া কথাটো হ'ল যে আমাৰ টাউনখন সুন্দৰ দেখিব লাগিব, যাতে ভাল ধুনীয়া দেখে। সেইকাৰণে চিফ ছাৰৰ ইনষ্ট্ৰাকশ্যনৰ মতে আমি বিভিন্ন দোকানৰ সন্মুখত তেখেতসকলেও যাতে অলপমান ক্লিনলিনেছ মেইনটেইন কৰে, ভাল যাতে এটা ভিজিবিলিটি আহে, আমি ফ্লাৱাৰৰ প্ৰভিজন এটা দি আছোঁ সকলো টাউনত, যাতে এটা ধুনীয়া মানে পৰিৱেশ যাতে আহে, চাফ চুতৰা যাতে থাকে আৰু সেইটোৰ জৰিয়তে এটা সৌন্দৰ্য যাতে আহি যায় আমাৰ টাউনখনত। প্লাছ বহিবলৈ এটা ভাল আমি বেঞ্চ দিবলৈ যত্ন কৰি আছোঁ, যাতে মানে এটা ভাল লুকছ আহি যায়। আৰু এটা প্লান পৰিকল্পনা লৈছোঁ যে কেইটামান এৰিয়াক লোকেশ্যনক আমি আইডেণ্টিফাই কৰি আছোঁ প্ৰত্যেকখন টাউনত, য'ত মানে আমি অলপ অলপ ৱাকিং জ'নৰ নিচিনা মানে তাতে যাতে মানুহে খোজকাঢ়ি ভাল পায়, তেনেকুৱা ৱাকিং জ'নৰ কথা আমি চিন্তা কৰিছোঁ, চাইকেল ট্ৰেকৰ কথা চিন্তা কৰিছোঁ, অ'পেন জিমৰ কথা চিন্তা কৰিছোঁ। তো তেনেকুৱা ধৰণে অলৰেডি আমাৰ প্ৰপ'জেলছবিলাক আমি ছাবমিট কৰিছোঁ। এতিয়া মানে পইচা অলমষ্ট আহি আছে, সেইবিলাক পইচা আহি গ'লে এতিয়া দি দিম, কামবিলাক আৰম্ভ হৈ যাব। মানে টাউন হিচাপত যিটো মানে এটা ভাল পৰিৱেশ আনিব লাগে, সেইটো আনিবলৈ যত্ন কৰি আছোঁ।